নমস্কাৰ আজিৰ ভিডিঅ'টো এটা সৰু ভিডিঅ' কম্পাউণ্ডিঙৰ ওপৰত কম্পাউণ্ডিং কি এটা আচৰিত বস্তু ধৰি লওক আপোনালোকে মিউচুৱেল ফাণ্ড বা শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিছে আৰু এক্সপেক্টেড ৰিটাৰ্ণ আশা কৰিছে যে কি 15% ৰাইট 15% পাৰ এনাম 15% বহুত সৰু দেখিবলৈ বহুত সৰু হয় ৰাইট কিন্তু যেতিয়া এইটো কম্পাউণ্ডেড হয় দীঘলীয়া সময়ৰ কাৰণে লাইক 10 years, 15 years, 20-25 years. এই 10-15% এই 15% ৰিটাৰ্ণ কি এটা ডাঙৰ কাৰ্পছ বনাই দিব পাৰে আপোনালোকে দেখি আচৰিত হ'ব উইথ দ্য হেল্প অফ কম্পাউণ্ডিং। এই কম্পাউণ্ডিঙৰ ওপৰত এবাৰ এলবাৰ্ট আইনষ্টাইনে কৈছিলে যে কি এলবাৰ্ট আইনষ্টাইন ওৱান্স টল্ড কম্পাউণ্ড ইণ্টাৰেষ্ট ইজ দ্য 8th wonder of the world. Those who understand will become rich. Those who don't understand will remain poor. এলবাৰ্ট আইনষ্টাইনে কৈছিলে যে কি কম্পাউণ্ড ইণ্টাৰেষ্ট হ'ল পৃথিৱীৰ 8 নম্বৰটো আশ্চৰ্য। আমি 7টা আশ্চৰ্যৰ বিষয়ে জানো ইতিমধ্যে আৰু তেওঁৰ মতে এইটো হ'ল 8 নম্বৰটো আশ্চৰ্য। Those who understand will become rich. Those who don't understand will remain poor. যিবিলাকে এইটো বুজি পায় তেওঁ ধনী হয় আৰু যিবিলাকে বুজি নাপায় তেওঁ দুখীয়া হৈ ৰৈ যায়। If you start invest early, যদি আপোনালোকে early মানে কম সময়ত ইনভেষ্টিং কৰিবলৈ আৰম্ভ কৰে, then you will have more time for your money to grow. তেতিয়া আপোনালোকৰ বেছি সময় থাকিব আপোনাৰ পইচাখিনি গ্ৰ' কৰিবৰ কাৰণে। Small amount invested today will become a big purpose over the time. সৰু এটা এমাউণ্ট যদি আজি ইনভেষ্ট কৰা হয় তেতিয়াহ'লে এটা ডাঙৰ পাৰ্পছ বনি যায় সময়ৰ লগে লগে। এইটো মই কোৱা নাই, এলবাৰ্ট আইনষ্টাইনে কৈছিলে। আহকচোন এতিয়া মই এটা এক্সাম্পল দিম ইয়াৰ ওপৰত। মই এটা ফাণ্ড লৈছোঁ HDFC টেক্স ছেভাৰ ELSS ফাণ্ড। এই ফাণ্ডটো আৰম্ভ হৈছিলে 31/3/1996 মানে 96 চনত আৰম্ভ হৈছিলে। যদি 1 লাখ টকা ইনভেষ্ট কৰিলেহেঁতেন সেই সময়ত তো আজি তাৰ ভেলু কিমান হয় জানেনে? আজি হ'ল 1/12/2024 1/12/2024 তাৰিখে ইয়াৰ ভেলু হৈ গ'লহেঁতেন আজি তাৰিখত ইয়াৰ ভেলু হৈ গ'লহেঁতেন 3,07,44,857 টকা। এই ফাণ্ডটোৱে ষ্টাৰ্টিঙৰ পৰা CAGR ৰেট অফ ইণ্টাৰেষ্ট হিচাপে 22.12% জেনেৰেট কৰি দিছে। আপোনালোকে দেখিবলৈ পাইছে যে কি ইয়াৰ CAGR ৰিটাৰ্ণ হ'ল মাত্ৰ 22.12%। অ'কে, মোটামুটি 29 বছৰ সময়ত আজি 1 লাখ টকা ইনভেষ্টেড এমাউণ্ট আজিৰ তাৰিখত হৈ গ'লহেঁতেন 3,07,44,857 টকা। ইয়াত যদি আমি এটা কথা চাওঁ যে কি ইয়াত আমি তলত দেখিবলৈ পাইছোঁ যে কি এবছলিউট ৰিটাৰ্ণ হ'ল 30,744%। CAGR মাত্ৰ 22%, কিন্তু ইয়াৰ যে 29 বছৰ এই ফাণ্ডটো মোটামুটি 29 বছৰ হৈ গ'ল। এই 29 বছৰত এবছলিউট ৰিটাৰ্ণ হৈ যায়গৈ 30,700%, ৰাইট? চ' সেইকাৰণে কম্পাউণ্ডিঙক কি হয় পৃথিৱীৰ 8 নম্বৰটো আশ্চৰ্য বুলি কোৱা হয়। ইয়াৰ বেনিফিট আপোনালোকে দীঘলীয়া সময়ত পাব পাৰে। এবছৰ 2 বছৰ বা 3 বছৰত বিশেষ ইয়াৰ পাৰ্থক্য দেখা নাযায়। যদিহে 10, 15, 20, 25 years যদি ইনভেষ্টেড থাকে তেতিয়াহ'লে ইয়াৰ পাৰ্থক্য দেখিবলৈ পোৱা যায়। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব। থেংক ইউ।